আমার যোৱা 8 তাৰিখে আমি বিপিএফ দলৰ যেটো ইলেকশনৰ যেটো ষ্টেৰিং কমিটি আমি 8 তাৰিখ কাজলগাঁৱত আমি বনাইছো। ইয়াৰে চেয়াৰমেন হিচাপে প্ৰদীপ কুমাৰ ব্ৰহ্ম, ৰিটায়াৰ্ড এছপি, আৰু চিফ কনভেনর হিসাবে প্রবীণ বড়ো ডাঙরিয়া, আমার দলরে ভাইস প্রেসিডেন্ট, এই দুইজনক দায়িত্ব দিছো। আর টোটাল আমার কমিটি আছে 60 জন। প্রত্যেকটা ডিস্ট্রিক্টর পৰা আমি 5 জনকে সদস্য লৈ পেলাই আমার স্টেৰিং কমিটিটো আমি বনাইছো সেইদিনা। আৰু আজি 10 তাৰিখ হল। আজি আৰু আমি ইলেকশন স্টেৰিং কমিটিৰ হেড অফিস হিসাবে কোকৰাঝাৰত আমি এই পার্টি অফিসতে আমি মুকলি কৰি দিছে। তো স্টেৰিং কমিটি অফিস আৰু স্টেৰিং কমিটি বনোৱা সেইটো লৈ আমাৰ যিখিনি ইলেকশনৰ নিয়ম মতে যিখিনি প্ৰচেছত যাব লাগে এই নিয়ম মতে আমি আমাৰ স্টেৰিং কমিটিয়ে কাম কৰি যাব। আৰু আমি ভাবো আমাৰ 40টা সমষ্টিত আমাৰ স্টেৰিং কমিটিৰ সদস্যসকলে নিষ্ঠাৰভাৱে কাম কৰিব পিছফুলি। আৰু আমাৰ যিখিনি সদস্য লৈছে খুব এক্টিভ, আৰু আমি বিশ্বাস কৰোঁ এইবাৰ নিৰ্বাচনত এই স্টেৰিং কমিটিৰ দ্বাৰা যিকোনো প্ৰগ্ৰাম পিছফুলি হৈ যাব বুলি মই আশাবাদী। কথা সেইটোৱে। আৰু যোৱাকালি ৰাতি আমাৰ চিৰাং দুৱাৰ 14 আৰু বাওখুংগ্ৰি সমষ্টি, দুটা সমষ্টিত অলপ গণ্ডগোল হৈছে বুলি আমি শুনিছো ৰাতি সময়ত। তেনেহ'লে সেইটো ইউপিপিএলৰ কিছুমান গুণ্ডা বাহিনীয়ে আমাৰ গাড়ীটো অফিস আৰু গাড়ী ভাঙাই দিছে বুলি আমি গম পাওঁ। আৰু সেইফালে চিৰাং দুৱাৰত আমাৰ বিপিএফৰ কৰ্মীক ইউপিপিএলৰ কেইজনমান ল'ৰা আহি পেলাই মাৰিছে, সেইটো আমি গম পাওঁ। মুঠতে আমি আপিল কৰিছো যে প্ৰশাসনে ঠিকমতে দায়িত্ব লৈ পেলাই কাম কৰক। কাম কৰাটো আমি বিচাৰো যাতে একো ভাইলেন্স নহয়। যোৱাকালি যি হৈ গ'ল মুঠতে সেকেন্ড টাইম আৰু যাতে এনেকুৱা হ'ব নোৱাৰে তাৰ কাৰণে মই প্ৰশাসনক মই আপিল কৰিছো। আৰু যিসকলে এই কামত লিপ্ত হৈ আছে এনেতো আইডেন্টিফাই হৈছে, ইহঁতক জনাইও দিছো প্ৰশাসনক। সেই হিচাপত দায়িত্ব লৈ পেলাই নিশ্চয় ইহঁতৰ ওপৰত একশ্যন ল'লে আমি ভাল পাম। কথা সেইটোৱে। আৰু আমি আজিলৈকে 40টা সমষ্টিত যিখিনি মই ঘূৰি পেলাই দেখিবলৈ পাইছে বিপিএফ দলৰ প্ৰতি সকলো জাতি জনগোষ্ঠীয়ে সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। আৰু মই দলৰ প্ৰেচিডেণ্ট হিচাপে মই সকলো জাতি জনগোষ্ঠীক মই আশ্বাস দিছে যে আপোনালোকে যি সমস্যা লৈ পেলাই বা যিবিলাক ইস্যু বা যিবিলাক সমস্যা লৈ আশা কৰি আমাক দলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে, মই গোটেই সমস্যাৰ ওপৰত চৰকাৰ হোৱাৰ পিছত সমাধানৰ ক্ষেত্ৰত আমি সহায় কৰিম। আৰু যিমান পাৰে মই সমাধান কৰি যাব বুলি মই প্ৰতিশ্ৰুতি দিছে। সকলো জাতি জনগোষ্ঠীৰ যিখিনি নিজাবগীয়া জাতীয় ইস্যু আছে ইয়াৰ ক্ষেত্ৰত মই আৰু ডেভেলপমেণ্টৰ ক্ষেত্ৰতো ক'বই নালাগে, আগতকৈ আমি আৰু বেছি ভালকৈ কাম কৰিম। যোৱা 15 বছৰত আমি এডুকেশ্যন ছেকশ্যনতে হওক, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে হওক, ইৰিগেশ্যনে হওক বা হেল্থ ডিপাৰ্টমেণ্টে হওক, মুঠতে আগৰ আমি 15 বছৰত যিখিনি কাম কৰিছে ইয়াতকৈ আমি ডাবল আৰু বেছি ভালকৈ চিষ্টেমেটিক আমি কাম কৰি যাম। সকলো ডিপাৰ্টমেণ্ট, কালচাৰ হওক, স্পৰ্টছ হওক, মুঠতে প্ৰত্যেক ডিপাৰ্টমেণ্টত আমি আমাৰ যিখিনি ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট ইয়াৰ ওপৰত আমি যেনেকৈ আগত কৰিছিলে ইয়াতকৈ আমি বেছি ভালকৈ আমি কাম কৰিম আমি প্ৰতিশ্ৰুতি দিছে। আৰু আমাৰ ইস্তাহাৰ 3-4 দিনৰ ভিতৰত মুকলি কৰিম। আমি এই ইস্তাহাৰত স্পষ্ট লিখা আছে বিপিএফ দলে যদি চৰকাৰ বনায়, চৰকাৰ বনোৱাৰ পিছত আমি কি কাম কৰিম ৰাইজৰ কাৰণে এইখিনি গোটেই কথা স্পষ্ট লিখা আছে। এই ইস্তাহাৰ যেতিয়া ওলাব তেতিয়া আৰু আমাৰ বিটিচিবাসী ৰাইজে আৰু বেছি স্পষ্ট হ'ব। কথা সেইটো।
আমাৰ একো ক্ষতি নহয়, বা ক্ষতিও কৰিব নোৱাৰে। আৰু ভোটাৰ ৰাইজে এনেকুৱা ফ্ৰাষ্ট্ৰেশ্যনটো হ'ব নালাগে। আমি আছোঁ, ৰাইজে বিচাৰে শান্তিপূৰ্ণ ইলেকশ্যন হোৱাটো বিচাৰে, আৰু আমিও বিচাৰিছোঁ যাতে যোৱাকালি যি হৈ গ'ল, ছেকেণ্ড টাইম থাৰ্ড টাইম যাতে এনেকুৱা হ'ব নোৱাৰে। প্ৰমোদ বড়ো ডাঙৰীয়া নিজৰ UPPL সদস্যসকলক বা কৰ্মীসকলক কণ্ট্ৰল কৰক। আমাৰতো কণ্ট্ৰল আছে, কোনো প্ৰব্লেম নাই, কোনো ইম'শ্যন কাম কৰিব দিয়া নাই। মই মুঠতে পিছফুলি ৰাইজৰ মাজত সোমাই পেলাই ভালকৈ কাম কৰিবৰ কাৰণে মই ইতিমধ্যে নিৰ্দেশ দিয়া আছে। আৰু আমাৰ ফালৰ পৰা কোনো চিন্তা কৰিব নালাগে, সকলো শ্ৰেণীৰ মানুহে ভোট দান কৰিবৰ কাৰণে মানে যি পৰিৱেশ লাগে এই পৰিৱেশটো আমি দিব পাৰিম।